ब्रै नं जमदुवार बियाबनि एमएलए उइलियाम नार्जारिया बिटिसि बिसायख'थियाव देरहानानै थांनायनि उनावबो दलरै जिरायनानै थायाखै। सानफ्रोमबो ब्रै नं जमदुवार बियाबनि गामिफोराव गावनो थांनानै रायजो राजाफोरखौ लोगो लाज्लायनानै मोजां गाज्रि रायलायदों आरो रायजो राजाफोरनि हान्था मेला खालामनो लामा दालां उदायैफोरखौ फोसाबनो खोथा होयो। बेबादि दिनै ब्रै नं जमदुवार बियाबनि मागथाइगाव पिसिडिसिनि 2 नं बाजुगावआव रायजो राजाफोरजों लोगो लानानै रायज्लायो आरो लामाफोरखौ नायगिदिङो। 2 नं बाजुगावनि आबुं थायेरफुआना बुङो दि 4 नं जमदुवार बियाबनि एमएलए उइलियाम नार्जारिया बिटिसि बिसायख'थियाव देरहानायनि उनाव गामिफोराव खौरां लाफैनायनि थाखाय लोगोसे फैबाय थानाय आसामनि बिधान सभा बिसायख'थियाव 1 गसाइगाव बिधान सभा बियाबाव बिपिएफ दोलोनि जायखि जाया बिजाथि हरा मानो माइनरिटि हिसाबै मोजां आरो बिपिएफ दोलोखौ देरहाहोगोन। নিশ্চয় বহুত ভাল লাগিছে। তেখেতে আমাক নিৰ্বাচনৰ আগমুহূৰ্তত যি প্ৰতিশ্ৰুতি দিছিলে যে আমি আপোনালোকৰ ৰাস্তা ঘাটৰ যি সমস্যা আছে সেই সমস্যাখিনি আমি দূৰ কৰিম আৰু বিভিন্ন ধৰণৰ যি বিপিএফ চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে আমি সেইখিনি আপোনালোকে জানে যে সেইখিনি প্ৰতিশ্ৰুতি পালন কৰাৰ ক্ষেত্ৰত আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া চাহাবে মানে তৎপৰতা আমি দেখিবলৈ পাইছোঁ বা বহু ক্ষেত্ৰত তেওঁ আগবাঢ়ি আহিছে। আমি আজি আৱেগিক হৈ গৈছোঁ যে আমাৰ আজি মানে যিমান দিনৰ পৰা আমি ভোট দি আহিছোঁ আজিলৈকে আমাৰ কোনো এজন জনপ্ৰতিনিধিয়ে আমাৰ গাঁওখন নিৰ্বাচনৰ পিছত জয়ী হোৱাৰ পিছত আমাৰ গাঁওখন ভিজিট কৰিবলৈ অহা নাই। যিমান প্ৰতিশ্ৰুতি দিছে সকলো ভুৱা প্ৰতিশ্ৰুতি, কিন্তু আজি আমি বহুত আনন্দিত হৈছোঁ আৰু আমাৰ উইলিয়াম নাৰ্জাৰী ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই গাঁওখন যি প্ৰতিশ্ৰুতি নিৰ্বাচনৰ আগমুহূৰ্তত দিছিলে সেই প্ৰতিশ্ৰুতি মতে আমাৰ গাঁওখনৰ যি ৰাস্তা ঘাটৰ পৰিস্থিতি সেই পৰিস্থিতিখিনি তেওঁ চাবলৈ আহিছে, ভিজিট কৰিছে আৰু আমাক তেওঁ কৈছে যে অতি সোনকালে আমাৰ ৰাস্তা ঘাটৰ যি সমস্যা সেই সমস্যাখিনি তেখেতে দূৰ কৰিব। আমি বহুত আনন্দিত হৈছোঁ আৰু বহুত মানে আৱেগিক হৈ গৈছোঁ যে আমাৰ ইমান দিনৰ পৰা আমি বঞ্চিত হৈ অহাৰ পিছত আজি মানে আমাৰ জনপ্ৰতিনিধিয়ে যি ধৰণৰ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিখিনি বাস্তৱায়ন কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে। আমি তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় আপোনালোকে চাইছে যোৱা যিটো বিটিচি নিৰ্বাচন হ'ল সেই নিৰ্বাচনতো আমি আমাৰ মাইনৰিটিসকলে বিপিএফ দলক মানে বিপুলভাৱে আমি মানে তেখেতক ভোট প্ৰদান কৰিছিলোঁ। অহা বিধানসভাতো আমি ৰেডি হৈ আছোঁ বিপিএফ দলৰ এজন ভাল প্ৰাৰ্থী যাতে আমাৰ কাৰণে আহে। 1 নং গোসাইগাঁও সমষ্টিত যাতে ভাল এজন কেণ্ডিডেট আমি আমাৰ বিপিএফ দলে যাতে নিৰ্বাচিত কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে আমি ৰেডি হৈ আছোঁ বিপিএফ দলক আমি 1 নং গোসাইগাঁও সমষ্টিৰ পৰা জিকাই দিয়াৰ কাৰণে আমি একদম হিউ এণ্ড ক্ৰাই মনে প্ৰাণে আমি ৰেডি হৈ আছোঁ। আমি বিচাৰিম যাতে আমাৰ 1 নং গোসাইগাঁও সমষ্টিত যিজন কেণ্ডিডেট আহিব সেই কেণ্ডিডেট যেন ভাল হয়, যেনেকৈ আমাৰ উইলিয়াম নাৰ্জাৰী ছাৰে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি মোতাবিক কাম কৰি আছে এনেকুৱা এজন নেতা যাতে আমি 1 নং গোসাইগাঁৱৰ পৰা আমি পাওঁ সেইখিনি আমি আশা কৰিছোঁ।